নমস্কাৰ বন্ধুসকল, এডুকেশ্যন প্লাছ ইউটিউব চেনেলটোলৈ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি ইণ্ডাক্টিভ মেথড অথবা আৰোহী পদ্ধতি আৰু ডিডাক্টিভ মেথড অৰ্থাৎ অৱৰোহী পদ্ধতিৰ বিষয়ে অতি সহজ পদ্ধতিৰে আলোচনা কৰিম। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আমি আৰোহী পদ্ধতিৰ বিষয়ে আলোচনা কৰিম। ইয়াৰ ইংৰাজী নামটো হ'ল ইণ্ডাক্টিভ মেথড। এই পদ্ধতিটো মনত ৰাখিবলৈ আপোনালোকে এই লাইন বা এই শাৰীটো মনত ৰাখিলেই হ'ল। উদাহৰণৰ পৰা সূত্ৰ অৰ্থাৎ আপোনালোকে যদি ছাত্ৰ ছাত্ৰীক 1ৰ পৰা 5লৈ যোগফল নিৰ্ণয় কৰিবলৈ দিয়ে, তেন্তে ছাত্ৰ ছাত্ৰীসকলে গোটেইকেইটা সংখ্যা যোগ কৰি 15 পাব। আৰু 1ৰ পৰা যদি 10লৈ যোগ কৰিবলৈ দিয়ে, ছাত্ৰ ছাত্ৰীয়ে যোগ কৰি পাব 55। ইয়াৰ পিছত আপোনালোকে ছাত্ৰ ছাত্ৰীসকলক জনাব লাগিব যে এই যোগফলটো আমি গোটেইকেইটা সংখ্যা যোগ নকৰি বেলেগ ধৰণে কৰিব পাৰোঁ। সেই ধৰণটো হ'ল ইয়াত শেষত থকা সংখ্যাটো 5 আৰু সেই শেষৰ সংখ্যাটোৰ পিছৰ সংখ্যাটো 6ৰ পূৰণফলক যদি আমি 2ৰে হৰণ কৰোঁ, তেন্তে আমি যোগফলটো পাওঁ। আকৌ একেধৰণে এই যোগফলটোৰ ক্ষেত্ৰত আপুনি লাষ্ট নাম্বাৰটো বা শেষৰ নাম্বাৰটো দেখিবলৈ পাইছে 10 আৰু ইয়াৰ পিছৰ সংখ্যাটো হ'ল 11 আৰু দুয়োটা সংখ্যাৰ পূৰণফলটো হ'ব 110 আৰু সেই সংখ্যাটোক 2ৰে হৰণ কৰিলে আমি পাম 55। ইয়াৰ পৰা আমি গম পালোঁ যে এনেধৰণৰ যোগফল নিৰ্ণয় কৰিবলৈ আমি শেষৰ সংখ্যাটো আৰু তাৰে পিছৰ সংখ্যাটোৰ পূৰণফলক 2ৰে হৰণ কৰিলে আমি উত্তৰটো পাম। এতিয়া আমি যদি শেষৰ সংখ্যাটোক n বুলি ভাবোঁ, তেন্তে সূত্ৰটো হ'ব n ইনটু n প্লাছ 1 অৰ্থাৎ ইয়াৰ পিছৰ সংখ্যাটো হ'ব nৰ লগত 1 যোগ কৰিলে যিটো সংখ্যা পোৱা যায়। অৰ্থাৎ ইয়াতে 5 আছে শেষৰ সংখ্যাটো, 5ৰ লগত 1 যোগ কৰিলে আমি 6 পাম। ইয়াত শেষৰ সংখ্যাটো আছে 10, 10ৰ লগত 1 যোগ কৰিলে আমি 11 পাম আৰু হৰণ 2। আপোনালোকে দেখিবলৈ পালে যে আমি দুটা উদাহৰণ কৰি বা দুটা উদাহৰণ লৈ আমি এটা সূত্ৰত উপনীত হৈছোঁ। গতিকে এই পদ্ধতিটোক আমি আৰোহী বা ইণ্ডাক্টিভ মেথড বুলি ক'ম। এইবাৰ আমি অৱৰোহী পদ্ধতি বা ডিডাক্টিভ মেথডৰ বিষয়ে আলোচনা কৰিম। এই পদ্ধতিটো মনত ৰাখিবলৈ আপোনালোকে এই বাক্যশাৰী মনত ৰাখিব যে সূত্ৰৰ পৰা উদাহৰণ বা প্ৰয়োগলৈ। আমি ইণ্ডাক্টিভ মেথডত পাইছিলোঁ উদাহৰণৰ পৰা সূত্ৰ। এই ডিডাক্টিভ বা অৱৰোহী পদ্ধতিটো হ'ল ইণ্ডাক্টিভ মেথডৰ বিপৰীত পদ্ধতি, অৰ্থাৎ ইয়াক সূত্ৰৰ পৰা উদাহৰণলৈ যোৱা হ'ব। ইয়াত আপোনালোকে দেখিবলৈ পাব শিক্ষকে a প্লাছ b হোল স্কুৱেৰ মানে a স্কুৱেৰ প্লাছ টুৱাইজ ab প্লাছ b স্কুৱেৰ বৰ্ডত লিখি দিলে আৰু ছাত্ৰ ছাত্ৰীক 7x প্লাছ 28y বৰ্গ নিৰ্ণয় কৰিবলৈ দিলে। এই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীয়ে a প্লাছ b হোল স্কুৱেৰৰ সূত্ৰ প্ৰয়োগ কৰি এই উদাহৰণটো কৰিবলৈ চেষ্টা কৰিব। ইয়াত aৰ ঠাইত আছে 7x অৰ্থাৎ a স্কুৱেৰ মানে হ'ব ইয়াত 7x স্কুৱেৰ প্লাছ 2ৰ ঠাইত 2, aৰ ঠাইত হ'ব 7x পূৰণ bৰ ঠাইত হ'ব 3y যোগ bৰ ঠাইত 3y হোল স্কুৱেৰ অৰ্থাৎ 7ৰ বৰ্গ 49x স্কুৱেৰ প্লাছ 7, 3 আৰু 2ৰ পূৰণফল হ'ব 42 লগত xy প্লাছ 3ৰ বৰ্গ আৰু yৰ বৰ্গ y স্কুৱেৰ। ইয়াত আপোনালোকে দেখিবলৈ পালে যে এই সূত্ৰটো ব্যৱহাৰ কৰি ছাত্ৰ ছাত্ৰীয়ে এই উদাহৰণটো কৰিবলৈ চেষ্টা কৰিব। ইয়াত সূত্ৰৰ পৰা উদাহৰণলৈ যোৱা হৈছে। গতিকে এই পদ্ধতিটোক আমি অৱৰোহী পদ্ধতি বা ডিডাক্টিভ মেথড বুলি ক'ম। অৱৰোহী আৰু আৰোহী এই পদ্ধতি দুটা এটা আনটোৰ সম্পূৰ্ণ বিপৰীত। আশা কৰিছোঁ আপোনালোকে ভালদৰে বুজিবলৈ চেষ্টা কৰিছে আৰু ভালদৰে বুজি পাইছে। ধৰা হ'ল শিক্ষকে আয়তৰ কালিৰ সূত্ৰটো দিক পূৰণ প্ৰস্থ বুলি বৰ্ডত লিখি দিলে আৰু ছাত্ৰ ছাত্ৰীক এটা প্ৰশ্ন কৰিবলৈ দিলে। প্ৰশ্নটো হ'ল এটা আয়তৰ দিশ আৰু প্ৰস্থ ক্ৰমে 9 চেণ্টিমিটাৰ আৰু 7 চেণ্টিমিটাৰ হ'লে আয়তৰ কালি নিৰ্ণয় কৰা। এইটো ইণ্ডাক্টিভ মেথড নে ডিডাক্টিভ মেথডৰ উদাহৰণ? কমেণ্ট ছেকশ্যনত জনাব। যদি ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু পৰৱৰ্তী ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব। ধন্যবাদ।